নাচনীৰ মাজত জোনাক্ষী বৰুৱাই প্ৰথম পুৰস্কাৰ পাইছিল আৰু তেওঁ ছিজনটোৰ প্ৰথম পুৰস্কাৰ বিজেতা আছিল। আজি আমি জ্যোতিচিত্ৰ বনতে তেখেতক গাড়ীখন অৰ্পণ কৰিছোঁ আৰু আশা কৰিছোঁ এই পুৰস্কাৰৰ কাৰ্যসূচীয়ে আমাৰ বাকী নাচনীবিলাকক মানে আৰু উৎসাহ যোগাব আমাৰ এই প্ৰগ্ৰেমত ভাগ ল'বলৈ। আৰু আমাৰ ছিজন 3ৰ অনুষ্ঠান চলি আছে। জোনাক্ষীলৈ মোৰ অসম লাইভ 24ৰ ফালৰ পৰা শুভেচ্ছা থাকিল আৰু অহা দিনবিলাকত জোনাক্ষীয়ে নিজৰ উদ্যোগত বাকী বোৱাৰীবিলাকক আগবঢ়াই আনিব আৰু আমাৰ অসম লাইভ 24ৰ যিটো উদ্দেশ্য আছিল যে আমি গাঁৱৰ পৰা মহিলাবিলাক উলিয়াই আনি তেওঁলোকক এখন প্লেটফৰ্ম দিয়া, আৰু আমি আশা কৰিছোঁ আমি কৃতকাৰ্যতা হৈছোঁ। আৰু আজিৰ এই অনুষ্ঠানটিয়ে অসমৰ সমূহ বোৱাৰীবিলাকক উৎসাহ যোগাব বুলি মই আশা কৰিছোঁ।